কলকাতা ডক্টর ডেথ কেছ এটা মহিলা মানুহে ডেভেলপ যে এইটো যে আমি ডিক্টেটৰশ্বিপ এটা উদাহৰণ হৈ আমি দেখিলোঁ আমি চাওঁ যদি ভাৰতবৰ্ষৰ একলে এটা ৰাজ্য যোনটো ৱেষ্ট বেংগলৰ যোনটো এটা মহিলা মানুহে ৰাজ্য চলাই আছে চাব পাৰিছে আপুনি কিমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছে একচুৱেলি প্ৰটেষ্টিং কৰিবলৈ মমতা বেনাৰ্জীৰ লগত ৱেষ্ট বেংগলৰ চৰকাৰে ক'লে যে যিমান প্ৰটেষ্টৰকে ক'লে প্ৰটেষ্ট বন্ধ কৰক কাৰণ মেডিকেলছ আৰজি কাৰ মেডিকেল হস্পিটেল একে পাশে কোনো ধৰণৰ নালাগে ফৰ 7 ডে প্ৰটেষ্ট যিমান আন্দোলন কোনে সকলক ক'লে যে ডক্টৰ মাৰ্ডাৰ কেছৰ আন্দোলন কৰিব নালাগে আমি চাব পাৰিছে কিমান হাজাৰ হাজাৰ কোটি লাখ মানুহ ওলাই আহিছে কলকাতালৈ আৰু চাব পাৰিছে লাষ্ট চিনটো যোনটো আছে আপুনি চাব পাৰে ডিমাণ্ড জাষ্টিছ সকলোৱে ৰাজ্য মানে আহিছে কলকাতালৈ আৰু চাব পাৰিছে লাষ্ট চিনটো যোনটো আছে আপুনি চাব পাৰে ডিমাণ্ড জাষ্টিছ সকলোৱে ৰাজ্য মানে এটাই অনুৰোধ যে সাহায্য লাগে শাস্তি দিয়ে আপুনি চাব পাৰিছে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ৱেষ্ট বেংগল চণ্ডীগড় নেল দিল্লী কলকাতা মুম্বাই that all of the India should be ashamed. This is just one victim, but all of us know that there are so many victims like her who go unnamed, whose story we never hear. Medical college and hospitals ৰাজ্যসভাৰ বহুত আন্দোলন উই অন জাষ্টিছ লৈছে আন্দোলন বন্ধ কৰিব ক'লে ৱেষ্ট বেংগল চৰকাৰ এইটো লাষ্ট চিন হয় যোনটো ইমানে লাষ্টত কম আৰু জানিব হ'লে কমেণ্ট কৰক আৰু জনাই আছোঁ আৰু এইটো হ'ল লাষ্ট চিন বহুতে দুখ লগীয়া খবৰ আপোনাৰ কি ৰায় আছে কমেণ্ট কৰি কওক